নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভালেই। মোৰো বৰ্তমান ভাল। মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগতে এদিন কৈছিলোঁ যে কুকিং কম্পিটিশ্যন এটাত যোগ কৰিছিলোঁ, তাৰে ভিডিঅ'টো আজি আপোনালোকৰ আগত দিব বিচাৰিছোঁ। এয়া মই সকলোৱে ঘৰবিলাক যোগাৰ ঘৰৰ পৰাই লৈ লৈছোঁ। বানকাঁহী, বানবাটি আৰু পিঠা পনাবোৰো ইয়াত ভৰাই লৈছোঁ। সজাবৰ বাবে এখন গামোচা লৈছোঁ আৰু এযোৰ মুগাৰ সাজ এযোৰ পিন্ধিবৰ বাবে উলিয়াই লৈছোঁ। এয়া ৰঙা আলুৰ লালমোহন বনাইছিলোঁ। ৰঙা আলু অলপ সিজাইও লৈছোঁ। এইখিনি অলপ বইল চিকেন লৈছোঁ, হাঁহৰ মাংস লৈছোঁ। এনেদৰে সকলোবিলাক যা যোগাৰ অলপ অলপকৈ ঘৰৰ পৰা লৈ লৈছোঁ। গাজৰৰ হালোৱা লৈছিলোঁ আৰু পিঠা পনা, আকৌ দৈ চিৰা, এনেকৈ জলপান আৰু বিভিন্ন ধৰণৰ বস্তু লৈ লৈছোঁ ঘৰৰ পৰাই। আৰু এয়া জেগাত গৈ পালোঁগৈ। ল'ৰাৰ স্কুলতে পাতিছিলে কুকিং কম্পিটিশ্যনটো। এয়া মই কৰা প্ৰেজেণ্টেশ্যনখিনি। সকলো প্ৰতিযোগীয়ে খুব ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰিছিলে। মোৰ প্ৰেজেণ্টেশ্যনত আছিল আপোনাৰ গাজৰৰ হালোৱা, মিঠা আলুৰ লালমোহন, কেটলি মুখত দিয়া পিঠা, সুতুলি পিঠা, তিলৰ লাডু, এনেকৈ পিঠা পনা বহুতখিনি আছিলে। বাকী হাঁহ মাংস, পানী টেঙা আৰু আপোনাৰ চেৱত দিয়া বৰা ভাত দিছিলোঁ। এনেকৈ বহুতখিনি আইটেমেই দিছিলোঁ বাৰু। সকলোবিলাক প্ৰতিযোগীয়ে খুব ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰিছিলে দেই। এয়া আনসকলৰ এইখন এখন মা মছলাবিহীন অসমীয়া থালি, খুব ধুনীয়া হৈছিলে দেখিবলৈ, খাবলৈও বাৰু ভালেই হৈছিলে। সকলোবিলাক মই আপোনালোকক অলপ অলপকৈ দেখুৱাইছোঁ। এইটো মোৰ প্ৰেজেণ্টেশ্যনটো। মিঠা আলু এনেকৈ বইল কৰি লৈ গৈছিলোঁ, ভাত পিঠাও দিছিলোঁ লগতে। দেখাত ভালেই হৈছিলে বাৰু। বাকী মই পুৰস্কাৰ পালোঁ নে নাপালোঁ, কিবা হ'লোঁ নে নহ'লোঁ, ভিডিঅ'টো লাষ্টলৈ গম পাব। চাই থাককচোন তেতিয়াহ'লে ভিডিঅ'ত। জীৱনত প্ৰথমবাৰৰ বাবে কুকিং কম্পিটিশ্যনত জইন কৰিছিলোঁ দেই। খুব ভাল লাগিলে। বহুতো ন কথা শিকিবলৈ পালোঁ। বিশিষ্ট অতিথি হিচাপে দুগৰাকী আহিছিলে। তেওঁলোকক এয়া স্কুল কৰ্তৃপক্ষই এখন ফুলা গামোচা আৰু এটা গোলাপৰ পুলিৰে আদৰণি জনাইছে। সঁচাকৈ বহুত ভাল লাগিলে। মই ছেকেণ্ড হ'লোঁ কুকিং কম্পিটিশ্যনত। এয়া মই প্ৰাইজ লোৱাৰ মুহূৰ্তৰ ফটো মই দি দিছোঁ। ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে। যদি ভাল পালে লাইক কমেণ্ট কৰিব আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।